কি দিন পৰিলে চাল্লা, যাওঁ বুলি ক'তো যাবা নৰো, খাওঁ বুলি একো খাবা নৰো, লাইফটোৱে কিবা হৈ গেল। ওলাই গেলিও পুলিচে তাপিলা বহল কৰে, এনকে হলি জীয়ে থকাটোৱে টান হৈছে। আমাৰ নিচিনা হাজিৰা কৰা মানুহবিলাকে কেনকে খামেই, এঘৰটাৰ পে বন্ধ দিছি, কাম কৰা মানুহবিলাকে 100 টকাৰো কাম নহ'ব। এনকে হলি নাখাই মৰবা লাগব। ঐ, তই অকলে কি চিন্তা কৰি বহি আছ? কিবা কিবি চিন্তা কৰি বহি আছো ৰ। দিনগিলা কি হবা ধৰছি, ক'তো ওলাই যাবাও নৰো, এতে ফেটা ফেটি কৰোঁতে জীৱনটো যাব নেকি তাকে ভাবি আছো। ঐ, তোৰ আকৌ কি হ'ল? জীৱনটো চাই যদি মই দেখোন বিয়াই পাতবা নাপাম। সেই গৰু, মানুহে খাবা নাপায় মৰছি, তোৰ আকৌ বিয়া পাতাহে লাগছি। মাৰে তাৰ কাপিলা 2 গুৰি, বিয়া কৰাবা আইছিহি। তন্দে মোক সিনকে কৈছা নে? লকডাউনটো যাবা দি ৰ, মই বিয়া কৰাম বুলি কৈছো, কৰামে। সেইগিলাক বাদ দি মই এটা কথা ভাবিছো, সেইকাৰণেহে তোক লগ ধৰবা আহিছো। কিয়েই কওচোন। এই লকডাউনৰ সময়ত দুখীয়া মানুহবিলাকক অলপ সহায় কৰবা পাৰিলি ভাল হ'ল হয়। কেনে হ'ব কথাটো? তই কথাটো ভাল চিন্তা কৰছা দেই। তহঁতৰ লগত ময়ো যাম দেই, মানুহৰ ঘৰে ঘৰে বস্তু দিবা। যাবিয়েই তই আমাৰ লগত। ঘৰে ঘৰে গেলি থৌকা থৌকা আপি দেখা পাম কিজানি। তোৰ সঁচাকে অলপো লাজ নাই নেকি? অলপ আগতে ইমান বেয়াকে ক'লো, তই আকৌ সেইটোতে মাথা মাৰি আছা। কিয় লাজ লাগবা লাগে? কিয় লাজ লাগবা লাগে? বিয়া পাতাটো কিবা লাজ লাগা কথা নেকি? দে হ'ব দে, বিয়া কৰিবি দে, আগে কথাখিনি আমাৰ আলোচনা কৰবা দি তই। পইচা তুলবি নেকি তহঁতে? দে পইচা তুলবা লাগবো। এই গছমূৰাটোৱে মাথা বেয়া কৰি দিলা। পইচা এতিয়া কেনকে তুলবা খুজছা? ৰাস্তাৰ মানুহবিলাকৰ পে উঠেবি নেকি? সেই ৰাস্তাত উঠাবা নৰা। ৰাস্তাত উঠিলে আমি মাছি মাৰবা লাগব। এঘৰটাৰ পে মানুহ ওলবাই নৰে। এটা কাম কৰোঁ দে, ধনী ধনী চাকৰি কৰা মানুহবিলাকৰ ঘৰত যাওঁ দে। দিবনে সেইগিলাক মানুহে? কিয় নেদবো? মানুহে মানুহ সহায় নকৰিলে কোনে কৰব? দিব যৌ। নেদেই, আজিকালি মানুহে থাকিলেও দিবা টান পাৱেই। হলিও যৌচোন, এহঁতৰ ঘৰত যাই চাওঁ কি কয়। তহঁত কিয় আহিলিয়েই? হেৰি দাদা, আমি ঘৰে ঘৰে অলপ পইচা তুলছো। লকডাউনত দিন হাজিৰা কৰি খোৱা মানুহবিলাকৰ অকণমান সহায় কৰবা লাগি। তহঁতে ভাল কাম কৰছা দেই। সেইকাৰণে আপোনাৰ তাত আহিলোঁ, কিবা অলপ দে বুলি। দেও ৰ, কিবা অলপ দেও ৰ। দেইবা কিমান? হ'ব দে, যি দেই তাকে হ'ব। লওঁ। দে হ'ব দে।